অভিষেক লৈ একেবাৰে বঙাইগাঁৱৰ পৰা এতিয়া বাছ চেঞ্জ কৰিলোঁ। বঙাইগাঁৱৰ পৰা আহিলোঁ বৰপেটা ৰোড শিমুলাগুৰি আৰু এই টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটিম চিধা ডাইৰেক্ট একেবাৰে গোগামুখত। ইয়াৰ পৰা যাম একেবাৰে ক'ত যাম আপোনালোকে গোগামুখত যাম, কাৰ ঘৰত যাম, কি কৰিম সকলোখিনি দেখুৱাম আপোনালোকক আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি কিনে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। আৰু টাইমতে ভিডিঅ'টো বনাব খুজিছোঁ কিন্তু বনোৱা নহ'ল। আহিলোঁ যাতে আৰু ইমান দূৰ আৰু দীঘলো হ'ব চাগে সেইকাৰণে ভিডিঅ'খন নবনালোঁ। ইয়াৰ পৰা ডাইৰেক্ট বৰপেটা ৰোডৰ পৰা ভিডিঅ'খন বনাই আছোঁ আৰু ইয়াতে পূৰা ড্ৰাইভাৰবিলাক হেণ্ডিমেন গাড়ীৰ পৰা কৈ আছে বৰপেটা যাব, বৰপেটা গুৱাহাটী বৰপেটা। আৰু এয়া ব্লু ইন ট্ৰেন্সপৰ্টৰ পৰা টিকেট কাটি কিনে ৰেডি লিখিছে চাওক মিষ্টাৰ বুদ্ধদেৱ চিত্ৰধৰ লিখি দিছে। মিষ্টাৰ নহয় বাৰু দে মই গোগামুখ আৰু এইটো লৈছে এমাউণ্টটো এইটো আৰু আমাৰ মটৰ ষ্টাফ এছ'চিয়েশ্যন নে কি লিখা আছে এইটো। যি কি নহওক টিকেটটো হৈ গ'ল আৰু এতিয়া গাড়ী আছে 3:15। জীৱনত প্ৰথমবাৰৰ বাবে শ্ল' ট্ৰিপ কৰি আছোঁ অকলে। আগতে গৈছিলোঁ কি বুলি কয় যেতিয়া NRCৰ কাম চলিছিল তেতিয়া দেউতা মই আৰু মোৰ ডাঙৰ দাদা আমি তিনিজনে মিলি কিনে গৈছিলোঁ। আৰু এতিয়া জীৱনত কি বুলি কয় 2022ৰ প্ৰথমটো শ্ল' ট্ৰিপ মানে অকলে কৰি আছোঁ। মানে জ'চটোৱে অলপমান বেলেগ হৈ উঠিছে আৰু 2022ত। তাৰমানে যোৱাৰ টাইমত অকলে যাম, অহাৰ টাইমত ডুৱেল নাইবা তিনিজন আহিম। কিন্তু অহাৰ টাইমততো বাৰু কি হৈছে বাছত আহোঁ নে ট্ৰেইনত আহোঁ সকলোখিনি আপোনালোক দেখুৱাই থাকিম আৰু আপোনালোকে যিমান দিনলৈকে তাতে থাকোঁ ভিডিঅ' পাই থাকিব, আপোনালোকে চাই থাকিব দেই। এতিয়া বৰপেটা এনাৰ্জি বনাই ভৰাই লৈ আছে অলপমান এনাৰ্জি। বাছত আহিলোঁ না এইখিনি অলপমান দুৰ্বল হয় যিহেতু এনাৰ্জিটো ভৰাই আছোঁ খাই দিয়ে কিনে। 12টামান বজাত আহি পাইছোঁ ইয়াতে। এতিয়া বাজিল 12:30 আৰু গাড়ী আছে 3:15। এতিয়ালৈকে ৰখি আছোঁ, মোৰ লাগি গৈছে আমনি গাড়ী ৰখিতে কেতিয়া গাড়ী আহি পাব আৰু কেতিয়া মই যাম। যোৱাকালি এবাৰ কল কৰিছোঁ, সিহঁতে কৈছে 2:30মানত গাড়ী আছে। ঠিক আছে 2:30মানত গাড়ী আছে যদি মই সোনকালে আহিছোঁ। চ' এতিয়া আহি কিনে টিকেটটো লোৱাৰ পিছত এতিয়া কৈ আছে যে গাড়ী আছে 3:15। ত' এতিয়া ইমান টাইম কিনে ৰখি থাকিব লাগিব। এটা বাজিব আৰু যেনিবা এতিয়ালৈকে কিন্তু বহুত টাইমতো 2 ঘণ্টামান ৰখিবই লাগিব তথাপিও। তাৰপিছতে গাড়ী আহিব। তো ভোকো লাগিছে। নাই পিছলৰে হোটেল আছে, হোটেলতে সোমাই যাওঁ নেকি অলপ টাইম খাবলৈ। এইখন বাছতে মই যাম আজি ধেমাজি ডিষ্ট্ৰিক্ট গোগামুখ আৰু টাউন ডিষ্ট্ৰিক্টে হয় ভালকৈ নাজানো কি বুলি কয়। এইখন বাছতে যাম। অফাৰটো চাওক না। আগে তোমার খবর না 11টা বজাত আহি কিনে 3টা বজাত গাড়ীত উঠিলোঁ। এতিয়া 3:15 হ'ল। ইয়াৰ পৰা 3:30মানত লৰিব চাগে। আৰু লগতে এনেতো পূৰা একেবাৰে ডে নাইট মানে আজি এতিয়া উঠিলোঁ, কালি ৰাতিপুৱাৰ ভাগত যাই পাম, ৰাতিটো গাড়ীতে থাকিম। তো সেইকাৰণে আপোনালোকক ৰাতিৰো অলপমান ভিডিঅ' দেখাব পাৰিম আৰু আপোনালোকে চাই থাকিব। 4 ঘণ্টামান বৰপেটা ৰোডতে থাকিলোঁ। তাৰপিছতে এতিয়া গাড়ী পালোঁ। ভাত খাই কিনে একেবাৰে বহি কিনে ৰেষ্ট হৈ কিনে এতিয়াহে গাড়ী। এতিয়া হ'ল 3:15। তো ইয়াৰ পৰা যাব চাগে 3:30মানত। চ' আপোনালোকে শেষলৈকে লাষ্টলৈকে চাই থাকিব দেই। আৰু এইখন বাছ বৰপেটাৰ ৰোডৰ পৰা এতিয়া বাছখনে ৰাওনা দিলে আৰু এতিয়া আমি মই এতিয়া চলো ৰাইড চাওক আপোনালোকে। অকলে জীৱনত প্ৰথমবাৰ অকলে চলো ট্ৰিপ কৰি আছোঁ। অকলে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম আৰু যিমান দূৰ পাৰোঁ আৰু যাবলৈ চেষ্টা কৰিম। গতিকে ব'লক আৰু নে কি কয়। হাউলি ইয়াৰ ৰাস চাব আহিব লাগিব, কাৰণ ইয়াৰ ৰাসটো আমাৰ বঙাইগাঁৱতকৈ ইয়াৰ ৰাসটো বেছি ডাঙৰ হয়। তো বঙাইগাঁৱতো চাম, ইয়াতো চাম আৰু পাৰিলে নলবাৰীতো চাম। আৰু আপোনালোকে আহিব নলবাৰীত চাব, কাৰণ এইবাৰ নলবাৰীত বোলে শুনাইছোঁ হেমা মালিনী আহিব। চ' আৰু এখন নাইট চুপাৰ
চাব পাৰে। শুনিছোঁ এইবাৰ বোলে এই যে চাওক অদি দিয়া আছে লটাৰী খেলত, চব লটাৰী খেল পূজা ৰাসৰ ৰাস মহোৎসৱ উপলক্ষে এই যে চাওক ৰাসৰ মন্দিৰটো সেইটো হাউলিত সেইটো চাই লওক। 95 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন কৰে এইবাৰ হাউলিয়ে 95 বছৰত ভৰি দিব আৰু 5 বছৰ গ'লে হয়তো চাগে গল্ডেন জুবলি হ'ব চাগে, গল্ডেন জুবলি নে কি বুলি কয় 100 বছৰত সেইটো হ'ব, নাম কি জয়ন্তী বুলি কয় সেইটো হ'ব। হাউলি ৰাসৰ কাৰণে পূৰা ফুল ৰেডি হাউলি টাউন। আৰু ইয়াত চাওক খেতি পথাৰখন পূৰা ৰাস্তাৰ কাষে কাষে খেতি পথাৰ আৰু লগতে এইবিলাক গছ গছনি আছে বহুতো, কিন্তু খেতি পথাৰখন চাওক না পূৰা একেবাৰে সেউজীয়া সেউজীয়া পৰিছে আৰু 15-20 দিনমান গ'লে চাগে পূৰা একেবাৰে এতিয়া সেউজীয়া হৈ আছে আৰু 15-20 দিনমান গ'লে পূৰা একেবাৰে সোণালী হৈ পৰিব, চাৰিওফালে সোণালী সোণালী হৈ থাকিব। सफर कैसा है ये सफर পাঠশালা পালুৱা আৰু অলপ দূৰ গ'লে চাগে নলবাৰী যাম নেকি, পাঠশালাৰ পিছত নলবাৰী ডিব্ৰুদাহঁতৰ ঘৰতে যাওঁ নেকি না কি কয় গাই। আৰু ইয়াৰ পাঠশালা চাওক ডিব্ৰুদাহঁতৰ ঘৰত গ'লে লাভ আছে, আজি ৰাসো চাৱা হ'ব নলবাৰীত ডিব্ৰুদাৰ লগত নে কি কয়। গাড়ী গ্লাছখন দি ল'লোঁ কাৰণ এতিয়া লাহে লাহে সন্ধিয়া হ'ব ধৰিছে আৰু সন্ধিয়া হোৱাৰ লগে লগে মানে ঠাণ্ডা ঠাণ্ডা বতাহ বৈতো আছে দিনৰ পৰা, কিন্তু সন্ধিয়া হ'লে বেছিকৈ বতাহটো বলে জোৰকৈ, সেইকাৰণে গ্লাছখন দি দিছোঁ যাতে বতাহটো আহিব নোৱাৰে ভিতৰত, কাৰণ ঠাণ্ডা লাগি আছে এতিয়া লাহে লাহে সন্ধিয়া হ'ব ধৰিছে কাৰণে বতাহটো জোৰকৈ আহি আছে আৰু এন্ধাৰ হৈ পৰিলে পূৰা আৰু গাড়ীখন ৰাখিলে অলপ টাইমৰ কাৰণে 5 মিনিটমান কাৰণে ৰখিলে চবে যাই কিনে টয়লেট চয়লেট কৰিবৰ কাৰণে ৰাখিছে আৰু এতিয়া চবে যাই আছোঁ আকৌ গাড়ী ষ্টাৰ্ট দিব। নাজানো ক'ত পালোঁ কিন্তু ইয়াতে আহি কিনে এইবিলাক চব্জিবিলাক লোড কৰিব নেকি গাড়ীত গম নাপাওঁ, আছে চব্জিবিলাক ক'ত পালোঁ কিন্তু ভালকৈ গম নাপাওঁ দেই, ইমান ৰাতি গাড়ীত ভিতৰতে আহি আছোঁ না, চোৱাও নাই মেপত ক'ত পালোঁ। মংগলদৈ খাৰুপেটীয়া পাৰ হৈছোঁ, কিন্তু এইটো জেগাটোৰ নাম কি সেইটো নাজানো ভালকৈ। আমি আহি পালোঁ এতিয়া শোণিতপুৰ বালিপাৰা আৰু মোৰ পিছত মই যিখন বাছত আহিছোঁ এইখন আমাৰ যিখন ৰাতিৰ বাছ মুখ্য বাছখন এইখন আমাৰ, আৰু আহি কিনে আমি ইয়াতে হোটেলত সোমাইছোঁ। আমি হোটেলখন লাইন ধাবা এইখন পুনম ধাবা এইখনত সোমাইছোঁ আৰু এতিয়া বাজে 12টা বজাত আমি এতিয়া অলপমান কিবা কিবি খাই ল'লোঁ, মই খালোঁ বাৰু, ভিডিঅ' বনোৱা নাই তো মানে ভিডিঅ' বনোৱা মানে কিবা কি বুলি কয় যচতো নাই কাৰণ ৰাতি হ'ল তো সেইকাৰণে আৰু তাই একেবাৰে ৰাতিপুৱা লগ পাইছোঁ আজি। এতিয়া গুড নাইট, ৰাতি দিছোঁ গুড নাইট, এতিয়া দিছোঁ নৰ্থ লখিমপুৰৰ পৰা গুড মৰ্ণিং। এইখন পোষ্টাৰত লিখা আছে নৰ্থ লখিমপুৰ বুলি, চাওক এইখন পোষ্টাৰখন, এইটো নৰ্থ বঙাইগাঁও বুলি লখিমপুৰ বুলি লিখা আছে, নৰ্থ বঙাইগাঁও লাইন। আৰু এইখন আমাৰ বাছখন ইয়াত দিনত চাওক এইখন বাছতে আহিলোঁ ৰাতিটো সেই কাষত বহি কিনে, আৰু এতিয়া ৰাতিপুৱা লখিমপুৰ চাওক নৰ্থ লখিমপুৰ ৰাস্তা একেবাৰে খালী, বেলিটো ওলাইছে এইফালেদি।
আৰু অলপ দূৰ যাব আছে, আধা ঘণ্টা 45 মিনিটমান লাগি যাব ইয়াৰ পৰা। তো য'ত যাব ওলাইছোঁ মই তাতে যাই পাম 45 কি আধা ঘণ্টা মিনিট ইমান টাইমত। ৰাতিটো আজি গাড়ীতে ৰাতি গতি কৰি দিলোঁ। তুমি আৰু এয়া হৈছে গোগামুখ চাৰিআলি দেখিব পাৰিছে। আৰু এই যে বেনাৰখন লগোৱা আছে এইফালেদি মই যাম, আৰু ইফালেদি ক'ত যায় এইটো নাজানো, আৰু এইফালেদি ক'ত যায় নাজানো, কিন্তু সেই বেনাৰখন যে দেখিলে সেইফালেদি বহুত জেগাত যোৱা যায়। মই একেবাৰে পূৰা মিঠাই চিঠাই লৈ ৰেডি, আৰু ই আহিছিল, কল কৰিলোঁ। মই ভাবিছোঁ যে ই ঘৰতে আছে। ই কল কৰা দেৰি 2 মিনিট পিছতে কল বেক কৰি কিনে কয় মই আহি পালোঁ বোলে, কিন্তু নাই 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ সিহঁতৰ ঘৰত। আৰু এতিয়া যাই আছোঁ ইয়াৰ লগত লাহে লাহে। কাৰ ঘৰত যাম, কি কৰিম, মোৰ কি হয় সকলোখিনি নেক্সট ভিডিঅ'ত কৈ আছোঁ। এইটো ভিডিঅ'ত নকওঁ আৰু, এইটো ভিডিঅ'ত খালি অকল ট্ৰিপটোৱে দেখুৱালোঁ আপোনালোকক, যিখিনি পাৰিলোঁ সেইখিনি দেখুৱালোঁ। আৰু কাৰ ঘৰত থাকিম সেইটো দেখুৱাই আছোঁ অলপ পিছত। আৰু আজি মই ইহঁতৰ ঘৰত থাকিম, এইটো ঘৰটো আপোনালোকে দেখিব পাৰিছে। ইয়াতে 2 দিনমান থাকি কিনে মই লখিমপুৰলৈ ওলাই যাম। গতিকে আজি ইমানখিনিয়ে, আৰু বেছিকৈ দীঘল নকৰোঁ ভিডিঅ'খন। চ' আজিৰ কাৰণে ইমানখিনিয়ে। বাই বাই এণ্ড টাটা।